নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ RDB অঞ্চললৈ। বন্ধুসকল, আজি আমি কথা পাতিম চাণক্য নীতি নামৰ কিতাপখনৰ কেইটামান ইম্পৰ্টেণ্ট লেচনৰ বিষয়ে, যিকেইটা আমি জনাটো অতি প্ৰয়োজনীয়। বন্ধুসকল, চাণক্য কোন আছিল আপোনালোকক আৰু বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। আমি সকলোৱে জানো যে চাণক্য কোন আছিল, আৰু আমি আজি এই ভিডিঅ'টোত কথা পাতিম সেই চাণক্যই লিখি থৈ যোৱা কেইটামান ইম্পৰ্টেণ্ট লেচন। বন্ধুসকল, সেই লেচন কেইটা হৈছে যে আমি মানুহ এজনৰ লগত কথা পাতি সেই মানুহজনৰ উদ্দেশ্য কি কেনেদৰে জানিব পাৰোঁ। মানে এইটো নহয় যে আমি তেখেতক সুধি পেলাই গম পাম তেখেতে চল্ভ কৰিছে নে কি, সেইটোতো আমি গম নাপাম। যে তেখেতে সুধিলেও তেখেতে কোনো কাৰণত নকয় যে তেখেতে যদি মনত কিবা বেলেগ ভাবি আপোনাৰ লগত কথা পাতি আছে, আপোনাৰ লগত চল্ভ কৰিব বিচাৰিছে, তেনেহ'লে আপোনাক কোনো কাৰণত সেই কথা অৱগত নকৰে। আৰু আমি সেই চল্ভ কৰা কেনেকৈ চল্ভ কৰিব বিচাৰিছে আমি কেনেদৰে বুজি পাম, বা সেই মানুহজনৰ আচল উদ্দেশ্য কি কি পদ্ধতিৰেনো আমি জানিব পাৰিম। বন্ধুসকল, আমি এই ভিডিঅ'টো তাকে শিকিম। তেনেহ'লে বলক বন্ধুসকল, অলপ সময় নষ্ট নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ প্ৰথম যিটো লেচন সেইটো হৈছে আমি কথা কোৱাৰ আগত 10 বাৰ চিন্তা কৰিব লাগে। আমি কি কৈছোঁ, কাৰ আগত কৈছোঁ, বা আমাৰ এই কথাই তেখেতৰ মনৰ আঘাত সানিব পাৰে নেকি, বা সমাজৰ কিবা অপকাৰ কৰিব পাৰে নেকি, বা সেই কথাটো মোৰে কিবা অপকাৰ কৰিব পাৰে নেকি, ইয়াৰ ৰিয়েকশ্যনত তেখেতে মোৰ ওপৰত কিবা ব্যৱস্থা ল'ব পাৰে নেকি। এনেকুৱা ধৰণৰ হাজাৰটা কথা আমি ভাবি ল'ব লাগে যে এই কথাটো সমাজৰ উন্নতি কৰে নে অৱনতি কৰে। আৰু যদিহে অকস্মাত আমি কিবা বেয়া কথা কৈ দিওঁ, সেইটোৰ পৰা আমাৰ যিটো ফল পাম সেই ফল কোনোদিনে ভাল হ'ব নোৱাৰে। তেখেতে যদি আঘাত পায় আমাৰ কথাটোৰ পৰা, তেনেহ'লে যদি আমি কিবা তেখেতৰ পৰা আদায় কৰিব লগা কাম আছিল, সেই কাম কোনোদিনে আদায় নহয়। সেয়েহে বন্ধুসকল, আপোনালোকে কিবা এটা কথা কোৱাৰ আগত 10 বাৰ চিন্তা কৰক যে সেই কথাটো কোৱা উচিত নে অনুচিত। আমি মনত হাজাৰটা কথা ভাবি থাকিব পাৰোঁ, কিন্তু সকলো কথাই এনেদৰে কৈ দিয়াটো কোনো পধ্যেই উচিত হ'ব নোৱাৰে বন্ধুসকল। আৰু ইয়াৰ দ্বিতীয় নিয়মটো হৈছে যে আমি শুনিব লাগে, লিষ্টেনিং। আমি বেলেগৰ কথা শুনিব লাগে। মানে আমাক কোনোবা এজনে কিবা ক'বলৈ ওলাইছে, কিন্তু মই জানো মই বৰ বুলি ভাবি সেই কথাটো নুশুনাকৈ বহু ক্ষেত্ৰত কিছুমান মানুহ ওলাই আহে। কিন্তু আমি শুনি থ'ব লাগে, আমি জানিব লাগে কথাটো। মই নিজে নাজানো বুলি সেই কথাটো জানিব লাগে। মই যদি জানো তথাপি জানিব লাগে, কিজানি তেওঁ মই নাজানা কিবা জানেই। আমি এইদৰে নলেজবোৰ বুটলিব লাগে। মই নিজকে জানো বুলি ভাবিলে বহু ক্ষেত্ৰত লছ হয়। বহুতো এনেকুৱা কথা কিছুমান থাকে যি নেকি আমি আনৰ পৰা শিকিব পাৰোঁ, আনৰ পৰা শিকিব লগা থাকে। সেয়ে বন্ধুসকল, আনক শুনক সদায়। মই বৰ বুলি ভাবি কোনোদিন নাথাকিব। আপুনি যিমান পাৰে সকলো কথা, আপুনি সকলো তথ্য, সকলো ইনফৰ্মেশ্যন আপুনি যুগুত কৰি দিয়ক। আপুনি সকলো কথা জানিবলৈ হ'লে আপুনি শুনিব লাগিব ন বন্ধুসকল। আজি ভিডিঅ'টোত আমি শিকিলোঁ চাণক্য নীতি নামৰ কিতাপখনৰ দুটা বহুত ইম্পৰ্টেণ্ট লেচন। অহাকালিও আপোনালোকৰ মাজলৈ আহিম এনেকুৱা ধৰণৰ বিভিন্ন জানিবলগীয়া কথাৰ এটা ভিডিঅ' লৈ। তেনেহ'লে আজিলৈ লৈছোঁ বিদায় বন্ধুসকল। সদৌ শেষত যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, তেনেহ'লে লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তেনেহ'লে ধন্যবাদ বন্ধুসকল। জয় অসম।